আৰক্ষীৰ জালত বিলাসী বাহনসহ দুজনকৈ ভুৱা সেনা অপৰাধৰ বিৰুদ্ধে সষ্টম হৈ আছে অসম আৰক্ষী এই ক্ষেত্ৰত পিছ পৰি থকা নাই ৰঙীয়া আৰক্ষীও ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ ৰঙীয়া আৰক্ষীৰ জালত পৰিছে সঘনাই ইটোৰ পিছত সিটোকৈ অপৰাধৰ লগত জড়িত থকা ব্যক্তি এক গোপন তথ্যৰ ভিত্তিত ৰঙীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্লপাটোৱাৰীৰ নেতৃত্বত চলোৱা এক অভিযানত আটক হয় বিলাসী বাহনসহ দুজনকৈ ভুৱা সেনা আটকাধীন লোক দুজন ক্ৰমে দৰং জিলাৰ চিপাঝাৰৰ 41 বছৰীয়া মতিউৰ আলী 32 বছৰীয়া আব্দুল সামাদ বুলি জানিব পৰা গৈছে উল্লেখ্য যে ধৃত লোক দুজনে ভাৰতীয় সেনাত চাকৰি দিয়াৰ নামত কৌশলেৰে বিভিন্ন জনৰ পৰা সৰকাই আছিল ধন অভিযানকালত ধৃত লোক দুজনে ব্যৱহাৰ কৰা AS01 EC 4744 নম্বৰৰ এখন বলেনো বাহনৰ লগতে বিভিন্ন আপত্তিজনক নথিপত্ৰ জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে সম্প্ৰতি আটকাধীন লোক দুজনক সোধপোছ কৰি অব্যাহত ৰাখিছে ৰঙেৰ পৰা খাদিম আলীৰ ৰিপৰ্ট DD News Express 365